এনে আপোনালোকে আহি দেখিব মেইন গেটত এইটো শ্ৰী শ্ৰী মহামায়া স্নানঘাট মন্দিৰ। স্থাপিত 10ম শতিকা, শেষ ভাগ পুনৰ উদ্ধাৰ ইংৰাজী 1993 চনত। এইটো চাই লওক। এইফালে চাই লওক। কেতিয়াবা আপোনালোকে আহিব ইয়াতে। খুব ধুনীয়া এটি মন্দিৰ। স্নান ঘাট একো নহয়। এইটো আহি আছে। এইটো ভালুক, এইটো ভালুক মহামায়াত মানে দৰ্শন কৰি আহি ইয়াতে সোমালোহি। দীৰ্ঘেশ্বৰী মন্দিৰ, স্নাননাথ মন্দিৰ। এইটো চাওক, ইমান ধুনীয়া মন্দিৰ। আৰু জয় হনুমান চাই লওক। আমাৰ চাগে মহামৃত্যুঞ্জয় মন্দিৰৰ মানে ছেকেণ্ড হেৰি মূৰ্তি, অসমত ছেকেণ্ড মূৰ্তি বুলি ক'ব গ'লে এইটো ডাঙৰ মূৰ্তি। ডাঙৰ মূৰ্তি হয় এইটো হনুমান মন্দিৰ। এইটো চাওক, আপোনালোকে আহিব এইবাৰেই। কোনোবা যদি আহিম বুলি ভাবি আছে আহিব পাৰে। এইটো পাঁচমুখী সাপ আৰু এইটো শ্ৰী শ্ৰী নৱগ্ৰহ মন্দিৰ। এইটো চাওক, ভিউটো চাই লওক আপোনালোকে। নৱগ্ৰহ স্নানঘাট মন্দিৰ। আপোনালোকে মহামায়াত যেতিয়া আহিব স্নানঘাট মন্দিৰলৈ আহিব আৰু এনেকৈ মানে আহি আপোনালোকেও মানে দৰ্শন কৰিব পাৰিব, মনৰ আশাবিলাক পূৰণ কৰিব পাৰিব। সকলোৱে জানে যে মহামায়া মন্দিৰ সকলোৱে মানে ফেমাছ জানে, অল অসম ফেমাছ। কিন্তু স্নানঘাট মন্দিৰলৈ আপোনালোকে আহিব, আহিলে দেখা পাব। এইটো এইটো এটা গুফাৰ নিচিনা, এইটো গুফাৰ নিচিনা। চাওক আপোনালোকে আহিব। অ' মাই গড, শিৱ মন্দিৰ, শিৱ মন্দিৰ চাওক ইমান ধুনীয়া। তলত এইটো বাথৌ, বৰাই বাথৌ। জয় শিৱ শংকৰ। চাওক ইমান ধুনীয়া ভিউ। চাওক মই ভিডিঅ' বনাইছোঁ। পইচাটো নেলাগে এনে সেৱা কালত দেখাই কিনে ডাঙৰ বটগছ। মামুনিয়ে একচুৱেলি এইটো একদম ৰিয়েল বটগছ নহয়, এইটো বনোৱা হয়। চাওক এইটো ইমান ডাঙৰ বটগছ। ইয়াৰ তলত আমি এতিয়া সোমামগৈ। দেখাত কিন্তু পুৰা অৰিজিন যেন লাগে। আৰু এইফালে ক'বই নালাগে। এইটো দেউলা লক্ষিন্দৰ। দেউলা লক্ষিন্দৰ কি আছিলে? পূজা আমি সাপৰ ভিতৰত সোমাই আছো। আমাক সাপে গিলি গৈছে। চাওক
এইটো শিৱৰ বিবাহ যেতিয়া হৈছিলে শিৱৰ বিবাহলৈ যাত্ৰা আহিব গৈছিলে শিৱ লৈ যাওয়া শিৱয়ে এয়া বিয়া কৰা কৃষ্ণ ৰাধা মন্দিৰ কৃষ্ণ এইটো ছবিটো আছে চাই লওক খাবা দিলে কৃষ্ণ এইটো শ্ৰী শ্ৰী মনসা দেৱীৰ মন্দিৰ এইটো মেইন মন্দিৰ এইটো আমাৰ মনসা মাৰ মন্দিৰ চাই লওক আপোনালোকে ইমান ধুনীয়াকৈ সজাই ৰাখিছে মনসা দেৱীৰ মন্দিৰ বন্ধ কৰি দিলে চাগে না এক্সিট এইটো চাই লওক এতিয়া আকৌ ওলাই আছোঁ আমি খাবৰ মুখেৰে সোমালোঁ আমি মুখেৰে ওলালোঁ আৰু বৰ সুন্দৰ মন্দিৰ নিশ্চয়কৈ আহিব কোনোবা যদি আহিম বুলি ভাবি আছে তো আহিব পাৰে খুব ধুনীয়া মন্দিৰ আৰু এইটো নাও নৱগ্ৰহ মন্দিৰ নাও এই নৱগ্ৰহ মন্দিৰ নাও পৰীক্ষা মাৰছে ইমান ধুনীয়া ভিউ তো এয়ে কৈ আছোঁ মই বাৰে বাৰে কোনোবা যদি মহামায়া মন্দিৰলৈ আহে মহামায়া মন্দিৰত অহাৰ বাজে একেবাৰে ইয়ালৈ আহিব স্নান ঘাট আৰু এইটো বজৰংগবলী বহুত ডাঙৰ বজৰংগবলী চাই থাকিব mahamaya semuanya আৰু এইবোৰ মন্দিৰৰ নতুন নতুন কাম চলি আছে বনাই আছে তো আৰু ভৱিষ্যতলৈ আৰু ধুনীয়া হ'ব মন্দিৰখন আপোনালোকে সেয়েহে মই বাৰে বাৰে কৈ আছোঁ আপোনালোকে মহামায়ালৈ নিশ্চয় আহিব আৰু আহক আৰু ভিতৰলৈ সোমাই যাওঁ আৰু ময়ো চাওঁ আৰু আপোনালোকক দেখাওঁ যিমান পাৰোঁ ভালকৈ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম যত্ন ল'ম এইটো হৈছে কৃষ্ণৰ গৰু ৰাধা কৃষ্ণ চাওক আপোনালোকে ৰাধা কৃষ্ণ গণেশ শিৱ মন্দিৰ এক্সিট আদ্যা মন্দিৰ ইমান ধুনীয়াকৈ সজাই থৈছে ইমান ধুনীয়াকৈ বনাই থৈছে চাওক আপোনালোকে এইটো চাওক এইটো অসুৰৰ প্ৰতিচ্ছবি আৰু এইফালে চাব এইটো দুৰ্গা মন্দিৰ আৰু এইটো টাইগাৰ বহি আছে বটগছ ডাঙৰ বটগছ দেখাত কেনেকুৱা লাগে পুৰা অৰিজিনেল বটগছ যেন পায় ইয়াৰ লগত অৰিজিনো আছে লগত খাপ খায় কিন্তু
এইটো হৈছে এটা মন্দিৰ যে এইটো চাওক, এইটো গুফা, এইটো কালী মন্দিৰ। আপোনালোকে আহিব ইয়াতে। মই দেখুওৱাৰ উদ্দেশ্যটো হৈছে আপোনালোকক ইমান ধুনীয়া মন্দিৰ, আপোনালোকেও আহক, দৰ্শন কৰক আৰু ভগৱানৰ মা কালী মাৰ আশীৰ্বাদ লৈ যাওক। মই সেইটোৱে আপোনালোকক মানে উদ্দেশ্য আছিলে দেখুওৱা।